ওম নমঃ শিৱায়। আপোনালোকৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক ৰাম ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ দৈনিক ৰাশিফল চেনেলটিলৈ। দৈনিক ৰাশিফল পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটিও বজাই দিব। আজি ইংৰাজী 1 নৱেম্বৰ 2022 চন, অসমীয়া 14 কাতি মঙ্গলবাৰ। তিথি হৈছে শুক্লা অষ্টমী। এই তিথি থাকিব দুপৰীয়া 12:53 পিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰাখৰা নক্ষত্ৰ আৰু এই নক্ষত্ৰ থাকিব পুৱা 6:59 পিছত শ্ৰৱণা নক্ষত্ৰ আহিব। জন্মৰাশি থাকিব আজি মকৰ। ৰাহুকাল থাকিব আজি আবেলি 3 বজাৰ পৰা 4:30 বজালৈ। এতিয়া আহক আজি আপোনাৰ ৰাশিফল জানো। প্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি আজি আপোনাৰ আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ কথা ভাবি আছিলে তেন্তে আজি আপুনি লোন পাব পাৰে বুলি কোৱা হৈছে। বন্ধুৰ লগত অতিবাহিত হোৱা সময়খিনি বহুত আনন্দ কিন্তু আজি আপুনি নিৰাশ হোৱাৰ সম্ভাৱনা দেখা যায়। মনলৈ নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। আত্মীয় তথা জীৱনসংগীৰ লগত বাদ বিবাদ হোৱা দেখা যায়, কিন্তু পিছত সকলো সমস্যাৰ সমাধান হ'ব পাৰে। স্বাস্থ্য গুৰুত্ব ল'ব। বৈবাহিক জীৱন অনুকূল হিচাপে পাৰ হ'ব। শুভ দিশ হৈছে দক্ষিণ আৰু শুভ সংখ্যা হৈছে 8। ক'ব লৈছোঁ আমি বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশি আজি সকলো ফালেদি আপোনাৰ এক ভাল দিন বা লাভদায়ক হিচাপে পৰিগণিত হৈছে। স্বাস্থ্যৰ প্ৰতি আজি আপুনি গুৰুত্ব দিয়ক। যিকোনো ঔষধ খোৱাৰ আগতে চিকিৎসকৰ উপদেশ ল'ব নাপাহৰিব, নহ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। কাৰোবাৰ পৰা দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি আপুনি পাব পাৰে। কাকো আজি চকু মুদি বিশ্বাস নকৰিব, তেনে কৰিলে আপোনাৰ বিশ্বাস আজি ভাঙিব পাৰে। বৈবাহিকত অনুকূল হিচাপে দেখা যায়। পশ্চিম হৈছে শুভ দিশ আৰু 3 হৈছে শুভ সংখ্যা। এতিয়া ক'ব লৈছোঁ আমি মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশি আজি আপুনি নতুন বস্তু কিনিম বুলি ভাবি থকা লোকসকলে সেই বস্তু কিনিব পাৰিব। তাৰ বাবে এটা ভাল দিন হিচাপে ধৰা হৈছে। খৰচ বাঢ়িব পাৰে। আজি আপুনি উদাৰতা মনে থাকিব পাৰে। আৰ্থিক লেনদেন কৰিব পাৰিব। নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰি ৰাখক। বদ অভ্যাস আজি অলপ কমাই দিব। স্বাস্থ্য ঠিকে থাকিব। বৈবাহিক অনুকূল হিচাপে পাৰ কৰা হ'ব। শুভ সংখ্যা হৈছে 6 আৰু শুভ দিশ হৈছে উত্তৰ। ক'ব লৈছোঁ আমি কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশি আজি আপোনাক ভাগ্যই সকলো সময়তে সহায় কৰিব বুলি কোৱা হৈছে। তাৰ পৰা সকলো ধৰণৰ কাম সম্ভৱ বুলিও ক'ব পাৰি। কৰ্মক্ষেত্ৰত ভৱিষ্যত কামৰ বাবে আলোচনা কৰিব পাৰে। আজি নিৰ্ণয় অটুট থাকিব বুলি কোৱা হৈছে। কাকো বেয়াকৈ বা অপশব্দ ব্যৱহাৰ নকৰিব। খোৱা বোৱা ক্ষেত্ৰত নজৰ দিয়ক। শুভ সংখ্যা দক্ষিণ আৰু শুভ দিশ হৈছে 4। এতিয়া ক'ব লৈছোঁ আমি সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশি আজি আপুনি খৰখেদাকৈ কোনো নিৰ্ণয় নল'ব। বিনম্ৰতা হিচাপত আজি কথা বতৰা পাতক। আজি যিকোনো কাম নিয়মিতভাৱে কৰিব পাৰে। ব্যৱসায়ী কৰি থকা লোকৰ বাবে দিনটো লাভদায়ক হিচাপে দেখা যায়। কামৰ ক্ষেত্ৰত যাত্ৰা কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে 5। এতিয়া ক'ব লৈছোঁ আমি কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশি আজি আপুনি কঠোৰ পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু সালসলনি হোৱা দেখা যায়। কাৰোবাৰত আজি ভাল দিন। স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। চিকিৎসকৰ সহায় লওক। আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল হোৱা দেখা যায়। প্ৰিয়জনৰ লগত খং নকৰিব। উত্তৰ হ'ল শুভ দিশ আৰু 6 হৈছে শুভ সংখ্যা। এতিয়া ক'ব লৈছোঁ আমি তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশি আজি বিদ্যাৰ্থীৰ বাবে দিনটো ভাল। ব্যৱসায়ত আজি লাভ দেখা যায়। আজি আপোনাৰ সমস্যাৰ সমাধান হ'ব পাৰে। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। পাৰিবাৰিকত সহায় পাব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। পশ্চিম দিশ হৈছে আজি শুভ দিশ আৰু 1 হ'ল শুভ সংখ্যা। ক'ব লৈছোঁ আমি বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশি আজি কোনোবাই পইচা ধাৰলৈ খুজিব পাৰে। বন্ধুৰ লগত কিবা কিনিব পাৰে, লগতে তাৰ পৰা আপুনি সুখ লাভ কৰিব পাৰে। কোনোবাই কৰ্মক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে আপুনি সেই কথাত প্ৰতিক্ৰিয়া নকৰিব। পূব হ'ল আজি শুভ দিশ। 9 হৈছে শুভ সংখ্যা। ক'ব লৈছোঁ আমি ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশি আজি লেনদেন তথা আৰ্থিক ক্ষেত্ৰত ভাল দিন দেখা যায়। সৃজনাত্মক আৰু কলাত্মক কামে আপোনাক বহুত প্ৰশংসা প্ৰাপ্ত কৰিব পাৰিব আৰু ইয়াৰ পৰা হঠাৎ লাভৰ সম্ভাৱনা আছে। বৈবাহিক জীৱন ভালে পাৰ কৰা দেখা যায়। স্বাস্থ্য অনুকূল থাকিব। পৰিয়ালত ভাল দিশ হৈছে দক্ষিণ আৰু শুভ সংখ্যা হৈছে 4। ক'ব লৈছোঁ আমি মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশি আজি আপুনি ধ্যান, যোগ তথা আধ্যাত্মিকৰ ক্ষেত্ৰত মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব পাৰে। ঘনিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লোৱা দেখা যায়। কোনোবা আলহী আৰু বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব পাৰে আৰু এই ৰাশিৰ লোকসকলে মনোৰঞ্জন তথা আমোদ প্ৰমোদ কৰিব পাৰে।
জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য ঠিকে থাকিব। শুভ নম্বৰ হৈছে 9 আৰু শুভ দিশ হৈছে উত্তৰ। এতিয়া ক'ব লৈছোঁ আমি কুম্ভ ৰাশিৰ বিষয়ে। কুম্ভ ৰাশি, আজি আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই সময়ত আত্মীয়ই আপোনাক সহায় কৰিব। আজি সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফলৰ বাবে বহুত কষ্ট হোৱা দেখা যায়। আত্মবিশ্বাস বাঢ়িব। কাৰোবাৰ পৰা উপহাৰ পাব পাৰে। শুভ দিশ হৈছে দক্ষিণ আৰু শুভ সংখ্যা হৈছে 1। আমি মীন ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থকা পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ঠিক ঠাকভাৱে পাৰ হ'ব পাৰে, যাৰ বাবে ধন লাভ হোৱা দেখা যায়। কিন্তু আজি কষ্ট অপৰিহাৰ্য। আজি কোনোবা ব্যক্তিৰ পৰা সমস্যাৰ কাৰণ হ'ব পাৰে। আজি আপুনি ভাৱনা আৰু সপোনতে অতিবাহী থাকিব বুলি কোৱা হৈছে। বৈবাহিক জীৱন ভাল তথা স্বাস্থ্যও ভালে থাকিব। শুভ দিশ হৈছে দক্ষিণ আৰু 2 হৈছে শুভ সংখ্যা। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে কমেণ্টো কৰিব পাৰে, তাৰ বাবে আপুনি কমেণ্ট কৰিব। ধন্যবাদ।